মই এতিয়া বন্ধুকে গুলিয়াম। এইটো পিস্তল মই কিমান বছৰৰ পৰা ল'ম বুলি ভাবি আছিলো, পাই গলো। মজা লাগিব একদম, লেজাৰ লাইট থকা বলগুটি গুলিয়াই গুলিয়াই চবকে মই একদম শেষ কৰি দিম, হটটোক মাৰি দিম মই। মিছন বলগুটি বন্ধুক ফায়াৰিং ষ্টাৰ্ট। মকৰা চকৰা আছে নেকি বাৰু বেৰে চেৰে চাই লওঁ এবাৰ। মকৰাকে এইমটো কৰি চাওঁ প্ৰথমতে। আইঅ আজি এটা মকৰা নাই অ, এনেই ইফালে মকৰা জাল সিফালে মকৰা জাল, চব মকৰাই ঘূৰি ফুৰে পইতা চৰা। আজি মই এইম কৰিবলৈ ললো বন্ধুকটো বলগুটি বন্ধুকটো, এতিয়া মকৰা এটা নাই অ, মায়ে হ'বলা চাফা কৰি পেলালে চব। দিছে এনিমি এনিমি ফায়াৰ। মুনুকন ফকাছ ফকাছ, এই চকীখনৰ ঠেং দুটা মাজেদি গুলি পাৰ কৰিব লাগিব। নগলে এইম ভাল নহয় মোৰ, ইমানকে প্ৰেক্টিচ কৰি আছো অথনিৰ পৰা। লেজাৰ দি একদম বলগুটি বন্ধুকা নাই, কাম নাই, ভাল নলগা হৈ গৈছে এইটো খেলি খেলি। মোৰ এতিয়া টিউ কৰা এটা আনিবলৈ মন গৈছে, নহ'লে গুলি ধাপ ধাপ কৰা এটা। এনেকে ভাল লগা নাই গুলিয়াই গুলিয়াই, বেলেগত ক'ৰবাতহে খেলোগে যাওঁ। প্লেন নাম্বাৰ 44। মোবাইলটো গান কেইটা আকৌ এবাৰ শুনিহে লওঁ পাই। হেল্ল'। বেটেৰী শেষেই হ'ল, কালি আনিছিলোহে, এদিন বজাওঁতে বেটেৰী শেষ হৈ গ'ল। মোৰ ভাগৰ পোকটো আছে নহয়, পূজাৰ পৰা কিনি অনা, কিমান দীঘলৈকে সেউজীয়া। মোৰ ভাগৰ এই পোকটো দেখিলে আকৌ মানুহে সঁচা সঁচি পোক বুলি ভয় খাই যাব আকৌ। একদম ৰিয়েল লাগিছে দেখিবলৈ, এই যে পাতবোৰ যে খাই থাকে যে সেউজীয়া সেউজীয়া পোকবোৰ, একদম তেনেকুৱা লাগিছে। জুলিমাহী আহিব নহয় এতিয়া, জুলিমাহী দেখুৱাম, জুলিমাহী সঁচা বুলি ভাবিব। মানে কোমল চুবলে পলুটো নিচিনা, পলুটো যে কেঁচা হৈ থাকিলে এনেকুৱা লাগে আৰু দেখিবলৈ। অ চুনুকণ কি কৰিছা? অ জুলিমাহী কেতিয়া আহিলা? এতিয়া পাইছোহি। মই বোলো চুনুকণ মুনুকণ এটাকো দেখা পোৱা নাই, ক'ত গ'ল আকৌ? তোমাৰ ৰুমলৈকে গুচি আহিলো সেইবাবে। অ জুলিমাহী ভালেই কৰিলা তুমি আহিলা, মা দেউতা কোনো নাযাওঁ কৈ আছিলে আজি পূজা চাবলৈ, তোমাৰ লগতে যাম, ভালেই হ'ব। যাম আকৌ, মই তোমালোকক পূজা দেখুৱাবলৈকেতো আহিছো। কি লাগে লৈ ল'বা, একো এটা দিয়াও নাই নহয় বহুত দিন তোমালোকক। পিছে মুনুকণক দেখা নাই যে, ক'ত গ'ল? সি কালি বন্ধুক এটা কিনি আনিলে, একদম লেজাৰ লাইটৰ, য'ত ত'ত গুলিয়াই আছে। তাৰপা দেউতাক কৈ আছে বোলে টিউ কে বন্ধুক এটাও লাগিব হেনো, তাৰপা হেনো এই ধাপ ধাপ কৰাটাও লাগিব। দেউতাই কৈছে সেইটোকে চলাই লচোন তই। সি মোকো কৈছিলে ফোন কৰি কালি, বোলে টিউ কৰা বন্ধুক এটা দিবা দেই জুলিমাহী। মই বোলো হ'ব ঠিক আছে, কাইলৈ গৈ আছো। আবেলি যাম, ওলাবা। হ'ব। ৱাহ ইমান ধুনীয়া লাগিছে পোকটো, কেতিয়া কিনিলা চুনুকণ? মাহী এইটো কালি কিনিলো, ভাল লাগিছে না? বিৰাট ভাল লাগিছে, একদম ৰিয়েলিষ্টিক লাগিছে পাই। অ জুলি চাহ দিছো আহ, ব'লা মামনিবা। চুনুকণ বাই ৰুমত নাই, তাই ভাগৰ পোকটোক এতিয়া মই টাৰ্গেট কৰিম, বেলুন কেইটাও ফুটাই দিম গুলিয়াই গুলিয়াই। বেলুন চফা, হাৱা ওলাই গ'ল। এতিয়া মই এইকেইটাই দি চিকচিকি বনাম, তাৰপিছত হাতৰ তলত বজাম চিকচিকি চিকচিকি চিকচিকি। এতিয়া পোকটোক গুলিয়াম মই। অ মা ফুটা ওলাই গ'ল পোকটো। চুনুকণ বাই দেখিলে বেয়া দিব মোক, কিন্তু যোৱাই ভাল পায়। মনৰ নিজানৰ জোনাক আছে। আমাৰ এই মুনুকণকো পূজা বিহু বুলিলে একো নালাগে আৰু, একদম মতলীয়া হৈ থাকে। ৰাতিপুৱা পৰা তাক কৈ আছো জলপান অকমান খাই লহিচোন, নাই। বন্ধুকটো লৈ পেলাই অ'ত গুলিয়াইছে ত'ত গুলিয়াইছে। মই বোলো চাবি বাৰু, কাৰোবাক গাত লাগিলে একদম বন্ধুকে চন্ধুকে ভাঙিম আকৌ মই। এতিয়া আকৌ জুলি আহিছেহে, আজি বোলে আকৌ কিবা কিবি লৈ দিবগে পূজাত গৈ। মই বোলো পেপা লৈ নিদিবি দেই, এইবাৰ যোৱা বছৰ পেপাটো লৈ দি যি গতি হ'ল, ৰাতি 12টা বজাতো সাৰ পালে মানে পেপাটো গাঁৱত লৈহে শুৱে আকৌ, একদম পেককে বজাই দিয়ে। মই কিমান ভয় খালো আকৌ, হাৰ্ট ফেইল হ'বলৈ অলপ। ভনয়ে আকৌ পূজা বুলি কাণফুলি এযোৰ দিছিলে নহয়, তাৰপৰা সেই ক'তনো পৰিলে এইখিনিতে অথনি, বিচাৰি ফুৰিছো পোৱা নাই অ। চকুকেইটাও বেয়া হ'ল নহয়, সৰু বস্তু দেখিয়ে নাপাওঁ আৰু। ডক্টৰ ওচৰত গৈ চকু লগাব লাগিব যেন ভাবিলো। পুৰা এইম কৰি মাৰিছো নহয়, লাগি গৈছে। একদম ঢকিয়াই ঢকিয়াই একদম বন্ধুক চন্ধুক ভাঙি পেলাম, ক'ত গ'লে বুলি আহিছে একদম অভদ্ৰ। মই মানে এনেহে মাৰিছিলো, দুখ পালা নি? দুখ নোপোৱাকে মই এনেই চাইছো নেকি? ইমান জোৰকে মাৰি দিছে অ, একদম ফুলি যাব এতিয়া মোৰ। মই আকৌ বোলো প্লাষ্টিকৰ বলগুটিটানো কিনো দুখ পাবা বুলিহে মিনি মানে মাৰি চাইছিলো। তুমি শকত যে সেইকাৰণে এইমটো মিছ নহ'ল, একদম লাগি গ'লগে পাই, চৰি। তোৰ বৰ উৎপাত হৈছে।
তত মাৰিছে এতিয়া মানুহক গুলিয়াবলৈ ললি তাৰপিছত অকণমান দেৰি পিছত চুনুকনক মাৰি দিবিগে তাৰপৰা কান্দিব ভেহে ভেহেকে তাৰপিছত তইও চিঞৰিবি তাৰপৰা বগা বগী হ'ব ওচৰ মানুহে শুনিব লাজ পাব লাগিব দে তাতকে বন্ধুকটোকে ভাঙি পেলাম আৰু দে নেমাও যাওঁ মোৰ বন্ধুক মাৰিব লাগে তুমি এনেকুৱা বেয়া হৈছে অ এই ল'ৰাটো দুখ পাই বুজি নাপাই একদম বলগুটি বন্ধুক আহি মানে একদম মোৰ কঁকালত মাৰি দিছেহি ৰঙা পৰি গ'ল নেকি ঠিক নাই পাই এইবোৰ ল'ৰা ছোৱালী দিনে দিনে ডাঙৰ হোৱাক চাই দেখোন বেছি উৎপাতহে চলি গৈছে সিহঁতৰ একদম বন্ধুকটো লৈ তাত নহ'বলৈ হ'ল আৰু একদম মানে কি কম আৰু মই মায়ে আকৌ মোক এনেই গালি পাৰিলে এনেই কৈছে দুখ পালো বুলি বলগুটি বন্ধুকটোৱে কিবা দুখ পায় নেকি তই কাপোৰ অকণমান চাগে চিট চিটাইছিলে চাগে অকণমান এনেও মই বন্ধুক লৈ ঘূৰি ফুৰাটো একদম কোনো ভাল নেদেখে একদম বন্ধুক ল'বলৈকে নিদিয়ে মোক চবেই লৈ আকৌ আমাৰ বয়সৰ ল'ৰা ছোৱালী আকৌ মইনো কেলে নল'ম আকৌ হয় নে বাৰু সঁচাকে এতিয়া মই ক'ত গুলিয়াম ক'ত বস্তুৰ ওপৰত গুলিয়াই থাকিলেও গালি দিয়ে তাৰপিছত গুটিবোৰ য'ত পৰি থাকিলেও গালি দিয়ে বোলে ইমান লেতেৰা কৰিছ কি কৰিমনো মই এতিয়া প্লেন নম্বৰ 44 মোৰ ওচৰত ফুটা বেলুনৰ সেইবোৰ আছে নহয় মই এতিয়া চিকচিকি বনাম চিকচিকি বজাম বেক পকেটতে ভৰাই থৈছিলো ফটা বেলুনৰ টুকুৰাবোৰ মুনুকণ কি কৰিছ এইবোৰ মা চিকচিকি বনাইছো বজাবা নেকি ধৰা হেৰো এই নকৰা কামবোৰ কেলে কৰি ফুৰা বাৰু ক'ত শিকয় এইবোৰ কাম হে একদম চতহা মাৰি যেতিয়া লাগি ধৰিব নহয় বেলুনৰ সেই টুকুৰা চিগি গৈ পেলাই সেই তালোত এইটো উশাহ ল'ব নোৱাৰি একদম ধৰা ফৰা কৰিবি তেতিয়াহ'লে হস্পিটেললৈ মই নিবলৈ নাই আকৌ কৈ দিছো এ মা একো নহয় মই এনেকে বজাই থাকো আগৰ পৰাই বজাওঁ দে এইবোৰ পিছত ঘটনা হ'বগে বেছি দিন নালাগে খন্তেকৰ ভোজ খাওঁতা নাই মই যিয়ে নকৰো চব বেয়াই দেখে বন্ধুকটো গুলিয়াইছিলো গালি পাৰিলে এতিয়া চিকচিকি বনালো সেইটো গালি পাৰিছে মইনো বাৰু কি কৰিম বাৰু মোৰ লাইফটো একদম বৰিং হৈ গৈছে কিনো কৰো বন্ধুকে গুলিয়াই গুলিয়াই আমনি লাগিছে হয়তো কচু দেখোন শেৱালি ফুল বুটলি আছে তাকে দুচাটমান ধাও দি থৈ আহোগেচোন বন্ধুকে দি বলগুটি বন্ধুকে দি আৰু এনেও চিনেমা ঘৰত কয় দেখোন মদকৈ দৰ্দ নিহিতা কচুগুটি মদ হয়নে নহয় চাই আহোগে ইমান ৰাতিপুৱাই আহিছো হ'লেও শেৱালি ফুলবোৰ কোনোবাই বুটলি লৈ গ'ল মই এতিয়া আকৌ গছজোপা লৰাই লৰাই হৰাই পেলাই এইখিনি বুটলিছো ইমান ভাল পাওঁ নহয় খাই মই একদম মজা লাগে আৰু আছে বাৰু গছজোপাত কাইলে একদম আন্ধাৰে মুন্ধাৰে আহিম ৰহ কচু হেণ্ডছ আপ পইলো আয়ো কচু কি হলো শইকীয়া খুৰা মুনুকনে মোক গুলি মাৰি দিলে একদম পিছফালে মই একদম উজুতি খাই পৰি গ'লো মুখত গোটেই একদম দাগ হৈ গ'ল তেজ বৈ গ'ল মোৰ মই কিবা কওঁ বুলি নাই কোৱা নহয় মুনুকন চা এনেই নকবি আকৌ তই মোক কৈছিলি কচু হেণ্ডছ আপ তই মোক দেখিছিলি জানি বুজি মাৰিছ তই মোক মুনুকন বন্ধুক দে দাদা কেলে বন্ধুকটো কেলে দে বুলি কৈছো দে কোনো কিন্তু নাই এইটো লোৱা মোৰ বন্ধুকটো দলিমে পেলাই দিলে তই ভাবি গ'লে কেনেকে বহুত পূজা পূজা বুলি উৎপাত কৰিলি আগ গুলি আছ তাক গুলি আছ মই চাইহে আছো মাৰক হ'বলা সি গুলিয়াই থৈ আহিলি ভিতৰত তাৰপৰা এতিয়া সি কচুক গুলি আছ সি চা ইমান ঠাণ্ডা ল'ৰাটো সি শেৱালি ফুল বুটলি আছে তোৰ নিচিনাকে বন্ধুক লৈ ঘূৰি ফুৰিছে নি যা পগে বছৰেকত কিবা এবাৰহে পূজা আহে তুমি মোৰ বন্ধুকটো এনেকে দলি মাৰি একদম হাবিলে পঠিয়াই একদম দলি মাৰি দিছা যাতে মই বিচাৰি আনিব নোৱাৰো আকৌ যোৱাবাৰ সেই লাইটৰ পোষ্টত মাৰি ভাঙি পেলাইছিলা মোৰ টিউটিউটা বন্ধুকটো মোৰ মনত আছে বহুত অত্যাচাৰ কৰিছা কিন্তু তুমি মোক বেছিকে মুখ বজাবি নে হালোৱাই চাই আনোগে হ'ব মইনো কি কৰিম আৰু চবে আৰু গালিয়ে দি থাকে মোক আৰু যাওঁগে আৰু ঐ কচু বেছিকে দুখ পালি নেকি নাই শইকীয়া খোৱা হ'ব মই যাওঁগে ঘৰলে উঠ অ মা চোৱা না জুলি মাহীক ইমান ধুনীয়া লাগিছে ন ফ্ৰকটো মোকো এনেকুৱা এটা আনি দিবা দেই পাছত আনি দিম চুনুকন ভাল লাগিছে সঁচাকে জুলিটোৰ কাপোৰযোৰ হয়নে মামনি বা আমি যাওঁ আজি উতনি নহয় এপাক চাই আহোঁগে পূজা পিছে মুনুকনক নিনিয়াকে যাবলৈ বেয়া লাগিছে নহয় লৈ যাওঁ নহ'লে তাকো আয়ো জুলি নালাগে থ ইমান উৎপাত কৰিছে নহয় বন্ধুকটো আনি ল'লে মোক গুলিয়াইছে তাৰপিছত গৈ ওচৰৰ যে আমাৰ কচু আহি আজি হেৰি কৰি আছিলে আকৌ শেৱালি ফুল বুটলি আছিলে সি একদম তাক গুলিয়াই একদম পেলাই সি বেচাটো ভয়তে পৰি একদম মুখ চুখ ফুলি গ'লগে তাৰপৰা আমাৰ ইজনে আকৌ স্কুটাৰত থৈ আহিছেগে ঘৰত এনেকুৱা উৎপাত মই বোলো পঢ়ি থাক এতিয়া মনে মনে পঢ়ি আছে ৰুমত সোমাই পঢ়িছে নে কি কৰিছে মোৰ বিশ্বাস নাই কিবা কিবি কৰি আছে চাগে উৎপাত তহঁতি যা চাই মেলি আগে ই মানে বহুত উৎপাত হৈ গৈছে ই যাব নালাগে হ'ব তেতিয়াহ'লে আৰু তালৈ কিবা কিবি লৈ আহিম বাৰু পেপা নানিবি কিন্তু দেই পেপা বুলি ক'লে মোৰ ভয়হে লাগে আৰু পে বজাই থাকিব হ'ব বাৰু
নহয় মানে মই মানে এই জুলিক মানে কিবা এটা দিম বুলি ভাবি থৈছিলো মানে পূজাতে মানে কিনি থৈছিলো তাৰপৰা মামনি বাইদেউলে ৰাতিপুৱা ফোন কৰোঁতে গম পালো তুমি আহিছা বুলি মই বোলো ঘৰতে দি থৈ আহিমগৈ আৰু পূজা চাবলৈ আহিবা বুলি নকলে নহয় আকৌ অ নহয় মামনি বাক কবলৈ নহলে আহিম বুলি ওলাই সেইকাৰণে নকলে চাগে নাই তুমি যে মোক এইটো মোবাইলটো যে কিনি দিছিলা যে বেটাৰী শেষ হৈ গ'ল বেটাৰী আছে যদি দিবাচোন মই মানে গানকেইটা শুনি শুনি বৰ ভাল লাগিছিলে কালি দিনটো বজালো আজি ৰাতিপুৱালে বেটাৰী শেষ হৈ গ'ল নহয় চুনুকন আজি পুৰা সস্তাত দি আছে মই তোক আৰু দুটামান কিনি দিম বাৰু পিছে পিছফালে কি আছে দিয়া আকৌ মোলে কি আনিছিলা দিয়ে দিও আৰু ন ৰাইজ এয়া ফুল ৱাহ ইমান ভাল লাগিছে গোলাপ ফুল যে মই বহুত ভাল পাওঁ গগন থেংক ইউ আমি এতিয়া গৈ থাকো দেৰি হ'ব নহ'লে দেই অ'কে জুলি ৱেলকাম অ' মাই গড মই জুলিক আজি ফুল দিলো বিৰাট ধুনীয়া লাগিছে